প্ৰায় ৬০০ বছৰীয়া আহোম শাসনকাল, যি শাসনে অসমক দি থৈ গৈছে এক স্বাভিমান পৰিচয় আৰু অপূৰ্ব স্থাপত্য কলা। আজি আমি আপোনালোকক লৈ যাম ইতিহাসৰ সেই সোণালী দিনবোৰলৈ আৰু দেখুৱাম অসমৰ ৫টা আটাইতকৈ পুৰণি আৰু ঐতিহাসিক ৰাজপ্ৰসাদ। আপুনি যদি চেনেলটোত নতুনকৈ আহিছে তেনেহলে ভিডিঅ'টো এটা লাইক কৰিব আৰু আপোনাৰ প্ৰিয় চহৰখনৰ নাম কমেন্ট কৰি নিশ্চয় জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ তালিকাৰ প্ৰথমতে আছে শিৱসাগৰৰ গড়গাঁৱত থকা কাৰেংঘৰ। ১৭৫১ চনত স্বৰ্গদেউ প্ৰমত্ত সিংহই ইয়াক প্ৰথমে কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিল। কিন্তু ইয়াৰ পিছত ১৭৫২ চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক ইটাৰে ৭ মহলীয়াকৈ পকী কৰে। এই প্ৰসাদৰ বিশেষত্ব হ'ল ইয়াৰ তলৰ ৩টা মহল মাটিৰ তলত আছিল আৰু ওপৰৰ ৪টা মহলহে মাটিৰ ওপৰত দেখা পোৱা যায়। দ্বিতীয়তে আছে তলাতল ঘৰ। শিৱসাগৰ চহৰৰ কাষতে থকা এই প্ৰাসাদটো কেৱল এটা ঘৰেই নাছিল, ই আছিল আহোম সাম্ৰাজ্যৰ আটাইতকৈ ডাঙৰ সামৰিক ঘাটি। স্বৰ্গদেউ ৰুদ্ৰসিংহ আৰু ৰাজেশ্বৰ সিংহৰ দিনত নিৰ্মিত এই কাৰেংঘৰটোৰ তলত আছিল গোপন সুৰংগ। শত্ৰুৰ আক্ৰমণৰ পৰা সাৰিবলৈ এটা সুৰংগ দিখৌ নদীৰ সৈতে আৰু আনটো আছিল গড়গাঁৱৰ ৰাজপ্ৰসাদৰ সৈতে সংযোগ হৈ আছিল। তলাতল ঘৰৰ কাষতে থকা আমাৰ তৃতীয় স্থানটো হ'ল ৰংঘৰ। স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰা এই দুমহলীয়া অট্টালিকাটোক এছিয়াৰ প্ৰথমটো ষ্টেডিয়াম বা প্ৰেক্ষাগৃহ বুলি গণ্য কৰা হয়। আহোম ৰজাসকলে ইয়াতে বহি বিহু, ম'হ যুঁজ আৰু হাতী যুঁজ পৰম্পৰাগত খেল উপভোগ কৰিছিল। ইয়াৰ বিশেষ আকৰ্ষণ হ'ল ইয়াৰ ওলোটা নাও আকৃতিৰ চালিকাখন। চতুৰ্থ স্থানত আছে ফৰঙি প্ৰসাদ বা মায়ামৰা সত্ৰৰ ঐতিহাসিক ভগ্নাৱশেষ। আহোম শাসনকালৰ শেষৰ ফালে আৰু বিশেষকৈ মোৱামৰীয়া বিদ্ৰোহৰ সময়ত এই অঞ্চলটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বৰ্তমান ই অতি পুৰণি হৈছে যদিও ইয়াৰ পুৰণি ইটাৰ গাঁথনিয়ে আজিও সেই সংগ্ৰামী ইতিহাসৰ কথা সোঁৱৰাই দিয়ে। আমাৰ তালিকাৰ একেবাৰে শেষ আৰু আটাইতকৈ পবিত্ৰ স্থানখন হ'ল চৰাইদেউ। ১২৫৩ চনত আহোম ৰাজবংশৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চুকাফাই ইয়াতে প্ৰথম ৰাজধানী পাতিছিল। ৰাজপ্ৰসাদৰ ভগ্নাৱশেষৰ উপৰিও আছে আহোম ৰজা-ৰাণীসকলৰ পবিত্ৰ সমাধিস্থল বা মৈদামসমূহ। এই মৈদামসমূহক মিছৰৰ পিৰামিডৰ সৈতে তুলনা কৰা হয় আৰু অলপতে ইয়াক ইউনেস্কোই বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিছে। এয়াই আছিল আমাৰ অসমৰ মাটি আৰু ইতিহাসৰ বুকুত লুকাই থকা
5টা অন্যতম ৰাজপ্ৰসাদ। এই 5টা স্থানৰ ভিতৰত কোনটো স্থান বেছি ভাল লাগিল কমেণ্ট কৰি নিশ্চয় জনাব আৰু ভিডিঅ'টো এটা লাইক কৰিব। পৰৱৰ্তী ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।